তুমি কি কৰিছা? মই এনেই বহি আছো পাই। হাজবেণ্ডৰ ভাল? হাজবেণ্ডৰ ভাল। কেইবেটাও আকৌ তোমাৰ? হে? কেইবেজনো আছে বোলো? বাকী ভালে আছে? ভাল নহয়, সেই তাঁত এখন লগাবলৈ লৈছো, জানো কি কৰিব পাৰো, বতাহ যিবোৰ মাৰিছে। সঁচাকে। মা স্কাপ নাই, তাৰমানে মা আকৌ হেৰি লগৰ ল'ৰা এটা ঘৰলৈ যাব নি, এইকেইদিনতে স্কাপ নাই। ষ্টীলৰ লগাইছে নে কিনো? ষ্টীলৰ নহয়, জাতিলাও পাতৰ। জাতিলাও পাতৰ। তামুলী দাই ফোন কৰিছে। তামুলী দা তাৰ মাজে মাজে নাৰিকলৰ পাত দি দিছো। নাৰিকলৰ পাত দিছে, ভালেই হ'ব তেতিয়াহ'লে, সেইখন লৈ উমে উঠিব ন। দিগে বানিয়ে যেনিবা মৰা পাত এনে ৰং কৰি দি দিলো, বেয়া হ'ব নি বাৰু? ভালেই হ'ব আকৌ, উঠিব। তাকে এনেই থাকিনো কি কৰিম বোলো, কালি সেই মাকুৰ দুটা কিনি আনিলো ষ্টীলৰ। ৰৈ থকা নাই, এতিয়া নিজে উঘাই আছো, নিজে লেটাইছো আৰু যেনিবা লগাব দিনা মাইকীজনী মাতি আনিম আৰু। সুস্মিতাক কৈ দিব লাগিছিলে আকৌ। তাই গা ভাল নহয়, তাই মানে হেৰি হলে ল' প্ৰেছাৰ হাই প্ৰেছাৰ, তাই হেৰি জাহা তাহ য'ত ত'ত মোৰ কথা নামানে, মিছল চিছল খাই দিলেগে নেকি হ'বলা। এতিয়া প্ৰেছাৰটো সেই চুলিলে গুচি আহিলে। কালি মোকে আচুৰিব পৰা নাই, মই আচুৰি দিছো, বেয়াও লাগিছে। তাৰপিছত আকৌ বেগ কাডালকে মাৰি পোৱা নাই, তাৰপিছত হাত চাতবোৰ কপে, তাৰপৰা আকৌ যেনিবা সি কালি অমীয়া চামক দেখাও নেকি? দেখাই লব, নহলে সুস্মিতা ভাগৰ কিবা এটা হলে আপোনাৰ জীৱন অন্ধকাৰ হ'ব। মোৰ জীৱন অৰ্থৰ্থি একোৱে নাথাকিব, মই তাইৰ কাৰণে এতিয়া মোৰ দিনে ৰাতিয়ে টেনচন। এতিয়া পৰহি দিনা গাৰু এটা আনি দিলো, সেইটো মাথা বিষ মানে সেই গাৰুটো শুলে মানে। ভালেই দেই আপোনাৰ। ইমান দামী দামী বস্তু আনি দিয়ে আকৌ সুস্মিতাক, আমাকে আনি দিয়া মানুহ নাই। গাখীৰ বনবচ কৰি দিছো, গাখীৰ বইনা লগাই দিছো, তাৰপা আপেল সন্ধানি সস্তা পালো, লৈ আহিলো 2 বস্তা। ভালেই পাই আপোনাৰ। পুতিবলৈও বাট আনি দিলো। সেয়াই তোমাৰ ফেচিলিটি নাই নি? তোমাৰ ফেচিলিটি নাই? মোৰ ফেচিলিটি ইমান নাই, আপোনাৰ নিচিনাকে দিব পৰা নাই আকৌ। কেলে তুমি টানি কবা আকৌ কথাটো, যে মৰম বস্তুটো এনেই বুলি নাপায় হা, আৰু বুলি চেনেহ বস্তুটো এনেই বজাৰত নাপায় হা। টানি কলেও নুশুনে গম পাই, আপোনাৰ নিচিনা নহয়ে আৰু। আপুনি আকৌ ইমান মৰম কৰে সুস্মিতাক, সেইটো কাৰণে আকৌ। আমাৰ এতিয়া তুমি এনে ফুটনি মাৰি গৈছা, মই এতিয়া তাই কেইদিনমান ঘৰ সাৰিব নোৱাৰিলে, মই ছোৱালী এজনী লৈ আহিলো। মই বোলো সেই ছোৱালীজনীকে পইচা দি দিম, তাহানি তই সাৰিব নালাগে পাই। সেয়াই আকৌ, আপুনি ইমান হেৰি ফেচিলিটি দিব পাৰে আৰু, আপোনাৰ ভালেই আৰু। ভাল। মই এতিয়া সেই টিকনিকণ কাটিবৰ সময়তো মই চচটো ধৰি দিওঁ, তাই মই বৰকে আৰামত ৰাখিছো পাই। তোমালৈ কেতিয়াবা মনত পৰে, পৰহি দিনা মনত পৰিছে ৰাতি 1টামান বজাত। বোলো তাইনো দেহি ক'ত আছেগে বোলো, তাই ফোন চনো নকৰা হ'ল, কিনো বেয়া পালে। সেয়া আকৌ, মই বোলো হেৰি কৰিবলৈ কওঁচোন বোলো, তামুলী দা বোলো বহুত দিন খবৰ খাতিও পোৱা নাই, মোৰো মনত পৰিলে আকৌ আপোনালে। মই সেইদিনানি আৰু কাকনো কম, কোনেনো বুজিব, তামোল হোৱা নে ফালিটো খালে, ৰাতি 1টা বজালৈকে টিপনি নাই ধৰা। তোমাৰ ফটোখন দেখিলো, তাৰপৰা তুমিয়ে মই হেনো কিবা পাকিস্তানৰ ফালে গৈছো, কিবা হেৰি জেগা যুকলি চাবলৈ। আপুনি আকৌ মোৰ লগত গলে মানে আকৌ সুস্মিতাই আকৌ বেয়াই পাব পাই। আমি বেলেগ ৰাস্তাই গৈছো, তাই একো আভাই নাপায়। আমি এনেই এতিয়া বাইপাছে গৈ পেলাই ঘেৰেক তিনিআলি হৈ, এতিয়া কমলা চুকেদি গৈছোগে হেনো। গেলাচুকেদি নাই যোৱা? নহয়, এই জিকা তলেদি গৈছোগে হেনো। ভালে হৈছে তেতিয়াহলে, নেদেখিলে ভাল আকৌ। ঢেৱাহঁতৰ ঘৰেদি গৈছো, বুলেটত হেনো তুমি উঠিব নাজানা হেনো, তুমি হেনো গাড়ীখন মোক হেনো চলাবলৈকে দিয়া নাই, একদম লাহে লাহে চলক বুলি কৈছা, মই সেইবোৰ সপোনত দেখিছো পাই। আপুনি যে আৰু একদম হাঁহি একদম মৰাই দিব মানুহ। এদিন আহিবাচোন, হেৰি লাল চাহ অকণ খাম, কোনোবা চাইডৰ হোটেল এখনতে। ঠিক আছে, যাম বাৰু। নহলে কফিকে খাম। কফিহে খাম দেই, মই লাল চাহ হলে নাখাওঁ, আজিকালি লাল চাহ নাখায় নহয়, কফিহে খায়। নহয়, সেই লাল চাহটোৱে গেষ্ট্ৰিকটো তললে নমাই থয়। আপুনি আকৌ সুস্মিতাক ইমান ফেচিলিটি দিয়ে, আকৌ মোকনো কেলে দিব নোৱাৰিব, একেহে, সুস্মিতাও ছোৱালী ময়ো ছোৱালী। তুমিও ছোৱালী গালে, তোমাৰ গলাটো যেনিবা বেছি ভাল, সুস্মিতা মিহি গলাৰ, তোমাৰটো যেনিবা অকমান উন্নত গলাৰ। তথাপিও মানে সুস্মিতাৰ নিচিনা নহয় আৰু ন মই। হয়, খালি তোমাৰ যেনিবা হাঁহিটোৰ লগতে থাকে, তাই যেনিবা হাঁহিটো মিনিট লৈ মাৰে আৰু। সেইটো হাঁহি আমাৰজনী মাৰিবই নোৱাৰে। তুমি এইটো জলফাই আচাৰ খোৱা, আচাৰ চাচাৰ খাই মৰা নি বাৰু? জলফাই আচাৰ নহয়, জলফাই আচাৰ খাই মাৰিছিলো বাৰু। এইটো ভাল সঁচাকে পাই, এইটো উখোৱা চাউলৰ ভাত খালেও লাগি নধৰে। জমাই দিব আৰু আপুনি, আপোনাৰ লগত যে ভিডিঅ'টো যে দিছিলো যে, একদম কেনেকুৱা ভিউজ আহিছে, একেবাৰে 19K হৈ গ'ল। ভালে কৰিলা, ভালকে থাকিবা, আৰু এদিন মাৰিবা এটা। তাৰপৰা এদিন পাৰ্কলৈ আহিবা। ঠিক আছে, যাম বাৰু। এতিয়া আমাৰ পইচা দে, পৰহি দিনা 13,000 এনেই সোমাই গ'ল, ক'ৰ পৰা সোমালে গম নাপাওঁ।
মোকে দি দিব ইমান বেছি হৈছে যদি পইচা তোমাৰ জিন্স পেণ্ট কি খাই তুমি কি খাই ভাল পোৱা হেৰি মই বুবুলকে কৈ দিম বাৰু ঠিক আছে তেতিয়াহ'লে আশা ৰাখিলো ভালকে থাকিবা দেহা দেই ঠিক আছে দিয়ক ঠাণ্ডাত নাযাবা নেযাওঁ একদম বৰফৰ পানীয়ে গা ধুইছো গৈছা কলে তুমি গৈছো মানে এতিয়া নকছাৰি বৰ এডোখৰ গৈছা মোক আকৌ টেনচনতহে পেলালা ভাই নাই সুস্মিতা আছে নহয় এই নহয় বতাহ ছাতি সোমাই গলে মই মৰিলো আইও দেহি সঁচাকে ভালকে স্কাৰ্ট নিছা নাই নিছো টুপি পিন্ধিছো স্কাৰ্ট নিছো চব মোজা পিন্ধিছো ধুতি এখন নিলা ধুতি কেলে এইবোৰ ধুতি এখন লৈ গলে ভাল নাই অনা নহয় জিন্স পেণ্ট নিছা জিন্স পেণ্ট নিছো ভালকে থাকিবা দেই য'ত এইবোৰ ঘোঁৰা গোবৰ হাতী গোবৰ এইবোৰ নগৈছিবা দেই ঠিক আছে য'ত একদম বতাহৰ কাৰণে য'ত বিটি নাখাবা ৰুমত সোমাই খাবা ঠিক আছে আপুনি মোক ইমানকে শাসন কৰি আছে যে সুস্মিতাই বেয়া পাব বেয়া নাপায় নহয় মই কলো হয় যে বোলো মই এক্সট্ৰাকে হলে মই এনেই বোলো হেৰি ছোৱালীজনী কথা পাতি থাকো এনেকে বুলি কলো নহয় মোৰ লগত ইমানো নাপাতিব হেৰি সুস্মিতাই বেয়া পাব নহয় আকৌ বেয়া পালে আকৌ আপোনালোকৰ জুই জ্বলিলে মোৰে বেয়া লাগিব আকৌ নহয় মোৰ এতিয়া ভাত খোৱা থালেই দুখন দেখোন কি হেৰি বুলি মই আকৌ তাই দিয়া থালখনতে খাম নি অকল ভাত সেইটো হয় আকৌ ন এজনী আকৌ এক্সট্ৰা থাকিব লাগে নহয় টুথব্ৰাছৰ নিচিনাহে এডাল যেনিবা ভাগি থাকিলে বেলেগ এডাল কিনিবই লাগিব সঁচাকে তুমিয়ে মই আলুগুটি পিটিকা মানুহ জলকীয়া চলিকা বকে নাখাবা দেই ঠিক আছে নেখাবা বাৰু তামোল লাই কৈছে বুলি কম আৰু ন মোৰ কথা কবা ঠিক আছে অ'কে ডবল অ'কে ডবল